হেল্ল' এভৰিৱান, আজি সৰিয়হ দি বনোৱা ইলিছ মাছৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। অতি চিম্পল হয় আৰু সহজতে বহুত টেষ্টিকৈ বনাই খাব পাৰে। মই ইলিছ মাছ 6 পিচ ল'লোঁ। এয়া হৈছে পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়া, শুকান জলকীয়া আৰু 2 চামুচ বগা সৰিয়হ লৈছোঁ। তিয়াই থৈছিলোঁ, এয়া ধুনীয়াকৈ ফুলি গ'ল। এতিয়া মই মিক্সি জাৰত ভালকৈ ভৰাই পিনি এইখিনি গুড়ি কৰি ল'ম। এইটো অতি সহজ ৰেচিপি হয়, সকলোৱে জানে, কিন্তু আজি মই কেনেকৈ বনাই সেইটো আপোনালোকৰ লগত দেখাইছোঁ। ভালকৈ এইখিনি পিচি ল'ম। এতিয়া এয়া হৈ গৈছে, ধুনীয়াকৈ মিহিকৈ পিচি ল'লোঁ। এতিয়া এটা প্ৰেছাৰ ল'লোঁ, তাতে মই এতিয়া এই পেষ্টখিনি দি দিম। গোটেইখিনি পেষ্ট উলিয়াই ল'লোঁ। এয়া হৈছে নিমখ, আধা চামুচ নিমখ দিছোঁ আৰু আধা চামুচ হালধি দিম। এয়া হৈছে 2 চামুচ ডাঙৰ চামুচেৰে মিঠাতেল। এয়া হৈছে 6 পিচ ইলিছ মাছ। গোটেইখিনি ভালদৰে মিলাই ল'ম এতিয়া, যাতে গোটেইখিনি পেষ্টখিনি ধুনীয়াকৈ লাগি যায়। ভালকৈ মিলাই ল'ম এতিয়া। এইখিনি ভালদৰে সানি ল'লোঁ। এতিয়া মই এইখিনি ষ্টিমত দিম আৰু গেছত বহাই দিম এতিয়া। আৰু গেছটো কমাই ৰাখিব লাগিব। ল' ফ্লেমত আমি এইখিনি বনাম, ষ্টিম হ'ব তেতিয়া। এয়া দেখিছে প্ৰেছাৰৰ মুখ কাভাৰখন মই হুইছেলটো আঁতৰাই ল'লোঁ আৰু ফিটাপাতো আঁতৰাই লৈছোঁ, ৰাবাৰ পাত আঁতৰাই ল'লোঁ। এতিয়া মই 20 মিনিটৰ কাৰণে এইখিনি ইয়াতে এনেকৈ ষ্টিম হ'বলৈ দিম। 20-25 মিনিটৰ ভিতৰত আমাৰ ইলিছ মাছ এয়া হৈ গ'ল। ধুনীয়াকৈ চব সিজি গ'ল আৰু খুব ধুনীয়া গোন্ধাইছে। এয়া ৰেডি হৈ গ'ল।